নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ নতুন ভিডিঅ' এটা লৈ আগবাঢ়িছোঁ। আজি মা আৰু মই জেঠাইহঁতৰ ঘৰত যাম। এয়া গাঁৱৰ এটা নামঘৰত ভাগৱত পাঠ হৈ আছে। জেঠাইহঁতৰ ঘৰ বেছি দূৰ নহয়, আমি এনেকৈ গাঁৱৰ মাজে মাজে আহিলোঁ মা আৰু মই। এই ৰাস্তাখিনি চাওঁ কিমান ধুনীয়া, ৰ'দটো বহুত চোকা, ৰ'দে ৰ'দে আহিছোঁ। সেয়া পাই গ'লোহি। ধুনীয়া ফুল ৰুই থৈছে জেঠাইহঁতৰ ঘৰত, চাওঁ। এই জেঠু ৫ তাৰিখে আহা। জেঠুহঁতৰ ঘৰ কি ধুনীয়াকে থৈছে সজাই। জেঠাই কি কৰিছে? যি দিয়ে তাকে খাম দিয়ক। বাকী আপোনাৰ ভাল নহয় গা চা? এতিয়া অলপ জেঠুৰ লগত কথা পাতো। এয়া আমাৰ জেঠু। হেল্ল', ভাল না খবৰ খাতি? মোৰ মোবাইলটো হোৱাটছএপ নাহে নহয়, তাকে এতিয়া ভাবি আছো কি কওঁ কি নকৰোঁ। এয়া আমাৰ জেঠু বহুত কমেডি দেই। তাকে ডাঙৰ এটা লওঁ নেকি, এইটো দেখোন একো নাহে। জেঠুৰ মোবাইলটো টিকলা দুখ পৰিছে চাওকচোন। কিনানে ভাগৱতৰ পাঠ উঠাবলৈ মাৰিছোঁ ফটো নুঠে। কৈছে এইটো আপোনাৰ নাহিব নহয়, নেট নাই। মই তেতিয়াহ'লে নেট থকা এটা উলিয়াব লাগিব। এয়া আমাক চাহ দিলে খাবলৈ জেঠাই। মা পুৰা খোৱাত বিজি চাওকচোন। আমাৰ ঘৰৰ সদায় আহে আৰু এনেকে যদি নিদিয়ে নহয় তাই বৰ দিগদাৰ কৰে। এই বস্তুখিনি অলপ চাফা কৰি আছো। কি কৰিছে? এইয়া তাৰমানে বনাইছিলো কমলা, তাকে বালি পৰে যে, তাকে অলপ চাফা কৰি আছো। এয়া আপুনি বনাইছে? মই বনাইছো। এইটো বনালো চামুচৰে। বাপৰে, মজা হৈছে দেখোন। এইটো চামুচৰে, চামুচৰ কলি। বাপৰে। এয়া পানী খোৱা গিলাচৰ বনাইছো ফুল। কাৰণ নাইতো বস্তু পাবলগীয়া, পেলাই দিয়া বস্তু কিনিয়ে যেনিবা যোগাৰ কৰি কৰি বনাইছো। মজা দেই, একদম বঢ়িয়া। এয়া জলকীয়া, আমাৰ ডাঙৰ জলকীয়া। বাপৰে, এই কি দি বনাইছে? ফুলি আছে, এয়া প্লাষ্টিকৰ, চব প্লাষ্টিকৰ। আমি তাৰমানে পেলাই দিয়া সামগ্ৰী দেই, এইবিলাক আমাৰ কিনা নহয়। তাৰপিছত এইজোপা নাৰিকল গছ, প্লাষ্টিক বটল, প্লাষ্টিক বটলৰে এয়া নাৰিকল লাগিছে। গতিকে বিহু সময়তে তাকে বিহু সময়তে পাৰিম বুলি ভাবিছো। আৰু এই কৰ্দৈ এই ভিতৰতে ৰাখিছো, ভাতো আহি পৰি থাকে যে, গতিকে ভিতৰতে ৰাখিছো। এয়া বেলি ফুল, বেলি ফুল তাৰমানে ৰ'দ পৰাৰ কাৰণে ভিতৰত সোমোৱাই দিছো, নহ'লে সৰি পৰে পাতবিলাক। বঢ়িয়া বস্তু বনাইছে দেখোন। এয়া কবি ফুল, পেপাৰ দি ন? এয়া পেপাৰ দি। আৰু এইবিলাক প্লাষ্টিকৰ বটল, পানী খোৱা গিলাচ যে, তাৰ প্ৰতি কাটি কাটি কালাৰিং কৰা হৈছে। তাকে এইখিনি হৈছে বস্তুখিনি যে বনালো। বস্তুখিনি যেতিয়া এইটো কভিডৰ সময়ত বন্ধ আছিলে, কলৈ যাম কি কৰিম, তাকে ভালেই কৰিছে। দেখিছেনে কি ধুনীয়া বস্তু বনাইছে জেঠুৱে? এইজোপা কলগছ, এই কলপাত, এই শুকান পাত, এইটো পাত শুকান পাত। এইটো পাত বিচাৰোতে বহুত পলিথিন বিচাৰিব লাগে, কাৰণ এনেকুৱা পলিথিন পাবলৈ বৰ দিগদাৰ। বস্তুবিলাক চইচটো মিলাব লাগিবতো, সেইকাৰণে এইটো শুকান পাত আৰু এইটো পকা পাত। এইটো পকা পাত বনাইছে জেঠুৱে। আৰু এইটো কলডিল। এই কলডিলটো চব মানুহ আহে, খালি কলডিলটো লাগে বুলি কয়। মই কলডিলটো এতিয়া বৰ্তমান ছিঙিব পৰা হোৱা নাই, সৰু সৰু হৈ আছে। এইজোপা চাওক কি ধুনীয়া কলগছ বনাইছে। এয়া পকা পাতো দিছে, এইটো শুকান পাতো দিছে। সঁচাকে বঢ়িয়া বস্তু বনাইছে দেই। আপোনালোকেও ঘৰত তেনেকে পেলনীয়া সামগ্ৰীৰে বহুত বস্তু বনাব পাৰিব। এয়া চাৰ্টৰ যে হেৰি আহে, মাজত আহে ফাইবাৰটো, এইটো। আৰু এইডাল বাঁহৰ ন? এইডাল বাঁহৰ নিজে বনোৱা হৈছে, বনাই পেলাই ইয়াতে থোৱা হৈছে। ইয়াত বটল 3টা বটল লাগে, 3টা বটলৰ দ্বাৰা যেনিবা বস্তুটো হয়। ভালেই কৰিছে, বহুত ধুনীয়া বস্তু বনাইছে। সময়কণ পাছ কৰিলো আৰু কাটি বটলতে গছ চব জলকীয়া দিছো। চাওক কি ধুনীয়াকে বনাই থৈছে জেঠুৱে। এখন বিলাহী ফুলিছে, হেৰি জলকীয়া, বঙালী জলকীয়া। এয়া বেগৰ ভিতৰত মাটি দিয়া পিঁয়াজৰ নলা ৰুইছে চাওক।
চাদৰ ওপৰত চাওক মাটি দি ইয়াতে খেতি কৰিছে জেঠুৱে এয়া বেঙেনা মটৰ অ জেঠু এইটো কি বনাইছে এইটো তাৰমানে ধূপদানি ইয়াৰ ওপৰত এইটো কি হয় বস্তুটো গোলটো নাৰিকলৰ উল্টাই দিয়ক চাওক এইটো নাৰিকলৰ এয়া দেখিছে নাৰিকলৰ কুটুৰা এইটো আৰু এইটো ইয়াত সোমাব তাৰমানে অ দেখিছেনে ইমান ধুনীয়া বস্তু বনাইছে ধূপদানি ইয়াত সোমাব ইয়াত সোমাই তাৰমানে বস্তুটো এনেকৈ থাকিব ইয়াৰ ওপৰত গোসাঁই ঠাইত দিব পাৰিব ভাল লাগিছে দেই পুৰা বস্তু বেছি ডাঙৰ বস্তু নহয় একো নাই বহুত ধুনীয়া বনাইছে এইয়া বহাগ বিহু পালেহি নহয় বহাগ বিহু তাৰমানে জুই দিব লাগিব যে কুটুৰা বনাই আছো এই কুটুৰাটো আমাৰতো গাঁৱলীয়া বস্তু গতিকে গাঁৱত আমাৰ দৰকাৰেই হয় গতিকে এইটো এতিয়াই ৰাতিপুৱা ফুটাই থলো এতিয়া বাৰী বনাম বহি আৰু যেনিবা জুই দিয়া বস্তু আৰু এই গাঁৱলীয়া তাৰমানে এই সম্পদবিলাক নোহোৱা হৈ গৈছেতো গতিকে গাঁৱলীয়া বস্তুখিনি আমি জীয়াই ৰাখিব লাগিব সেইকাৰণে এই বস্তুটো দেখাইছো এই দেখাই আজিকালি ল'ৰা ছোৱালীয়ে গমে নাপায় কুটুৰাৰ কাক কয় জুই দিয়ে কি আগৰ দিনত এইবিলাক আজিকালি হেঁপাহ আৰু চামুচখনৰ বাহিৰে বেলেগ একো নাই গতিকে এইবিলাক আমি দেখাইছো কাৰণে এইবিলাক যাতে জানক জানি শুনি যাতে কৰক লুচি ভাজি খোৱাৰ পিছত এইবাৰ ভাত বহাই দিলে ভাত খাই নহাকে নেৰে ভাত পানী খাই এয়া চেলফি একপি ল'লোঁ আৰু ঘৰলৈ ৰাওনা হ'লোঁ দৰ্শকসকল এই চেনেলটো যদি চাই ভাল পাইছে এই বেল এটা আছে নহয় সেইটো টিপি দিব আৰু এইটো কি কৈছিল ছাবস্ক্ৰাইব নে কি সেইটো কৰি দিব দেই যাব ওলাইছোঁ জেঠুহঁতৰ ঘৰৰ পৰা